আজি আমি আলোচনা কৰিম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে। যদি আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা নাই, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে কেৱল আপোনালোকৰ কাৰণে। কিয়নো যদি আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত যিটো অসমীয়া বা গোটেই ভাৰতবৰ্ষৰ যিমানখিনি দুখীয়া শ্ৰেণীৰ পৰিয়াল আছে, প্ৰত্যেকটো পৰিয়ালক ভাৰত চৰকাৰৰ তৰফৰ পৰা এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে এটা চৰকাৰী ঘৰৰ কাৰণে আপোনালোকৰ নিজৰ বেংক একাউণ্টত মুঠ 1,48,000 টকা দিব বুলি ইতিমধ্যে ভাৰত চৰকাৰৰ তৰফৰ পৰা স্পষ্টভাৱে ঘোষণা কৰিছে। 2025 বৰ্ষত কোনে ফাইনেলি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। যদি আপোনালোকে এই পৰ্যন্ত এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা নাই আৰু 2025 বৰ্ষত আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা এটা চৰকাৰী ঘৰ পাবনে নাই, এই বস্তুটো কেনেকৈ কনফাৰ্ম হ'ব পাৰে, যদি আপোনালোকৰ জনাৰ ইচ্ছা আছে, তেতিয়াহ'লে আপোনালোকে পোনপ্ৰথমে এইটো যিটো পেজ ইয়াতে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে, এই পেজটোৱে হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল ৱেবছাইট। ইয়াতে আপোনালোকে পোনপ্ৰথমে আহিব, নিজৰ মোবাইলত যিটো ক্ৰম আছে, ক্ৰমত যাই আপোনালোকে PMAYG.nic.in চাৰ্চ কৰাৰ লগে লগে প্ৰথম যিটো ৱেবছাইট খোল খাব, তাতে ক্লিক কৰাৰ লগে লগে এই পেজটো আপোনালোকৰ খোল খাই যাব। আৰু এই পেজটো খোল খাই যোৱাৰ লগে লগে আপোনালোকে এইটো যিটো ওপৰত যিটো আপোনালোকে 3 ডট ইয়াতে চাবলৈ পাৰিছে, এই 3 ডটত আপোনালোকে পোনপ্ৰথমে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা চিষ্টেমত আপোনালোকৰ নিজৰ মোবাইলত এটা পেজ খোল খাই যাব। আৰু এই পেজটো খোল খাই যোৱাৰ লগে লগে আপোনালোকে ওপৰত 1 নম্বৰ অপশ্যন আপোনালোকে ইয়াতে চাবলৈ পাৰিছে, য'ত লিখা আছে এবাউট। ছেকেণ্ড যিটো অপশ্যন চাবলৈ পাৰিছে, য'ত লিখা আছে আৱাস সফ্ট। এই আৱাস সফ্টত আপোনালোকে পোনপ্ৰথমে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে চাওক, ইয়াতে ওপৰত লিখা আছে ডাটা এন্ট্ৰি, ছেকেণ্ডত লিখা আছে ৰিপৰ্ট। এই ৰিপৰ্টত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা চিষ্টেম এটা আপোনালোকৰ মোবাইলত বা আপোনালোকৰ ফ্ৰণ্ট পেজত এনেকুৱা এটা পেজ খোল খাই যাব। আৰু এই পেজটো খোল খাই যোৱাৰ লগে লগে এই নম্বৰ অপশ্যন আপোনালোকে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে, য'ত লিখা আছে ফিজিকেল প্ৰগ্ৰেছ ৰিপৰ্টছ। তাৰপিছত তলফালে আপোনালোকে স্ক্ৰল কৰি আপোনালোকে এইটো যিটো জি নম্বৰ অপশ্যন যিটো আপোনালোকে চাবলৈ পাৰিছে, য'ত লিখা আছে কনভাৰেন্স ৰিপৰ্টছ। ইয়াৰে যিটো 3 নম্বৰ অপশ্যন য'ত লিখা আছে হাউচ চেংচন ভাৰ্চেছ ৱাৰ্ক ক্ৰিয়েশ্যন ইন মনৰেগা, ইয়াতে আপোনালোকে পোনপ্ৰথমে ক্লিক কৰি দিব। এই যিটো 3 নম্বৰ যিটো অপশ্যন চাবলৈ পাৰিছে, য'ত লিখা আছে অল ষ্টেটছ, ইয়াতে আপোনালোকে ক্লিক কৰি আপুনি নিজে কোনটো ৰাজ্যত বসবাস কৰে সেইটো ৰাজ্যত আপোনালোকে এনেদৰে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তলফালে স্ক্ৰল কৰি আপোনালোকে আকৌ সিলেক্টত ক্লিক কৰিব। এইবাৰ আপোনালোকে যিটো জিলাত বসবাস কৰে সেইটো জিলাত আপোনালোকে নিজে এনেদৰে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আকৌ আপোনালোকে এই সিলেক্টত ক্লিক কৰিব। সিলেক্টত ক্লিক কৰি আপোনালোকে নিজে কোনটো ব্লকৰ আণ্ডাৰত বসবাস কৰে সেইটো ব্লকত আপোনালোকে এনেদৰে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আকৌ সিলেক্টত ক্লিক কৰি আপোনালোকে নিজে কোনটো গাঁও পঞ্চায়তত বসবাস কৰে সেইটো গাঁও পঞ্চায়ত য'ত লিখা আছে তাৰ ছাইডত এনেদৰে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এই যিটো চেংচনড বুলি লিখা আছে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে চাবলৈ পাৰিছে প্ৰথম যিটো অপশ্যন আছে, প্ৰথম অপশ্যনটো চাবলৈ পাৰিছে, য'ত লিখা আছে চেংচনড। ছেকেণ্ড যিটো অপশ্যন আছে ৰিকুৱেষ্ট চেণ্ড ফৰ ৱাৰ্ক ক্ৰিয়েশ্যন, আৰু থাৰ্ড যিটো অপশ্যন চাবলৈ পাৰিছে, য'ত লিখা আছে ৱাৰ্ক ক্ৰিয়েটেড। অৰ্থাৎ কি এই ছেকেণ্ড আৰু থাৰ্ড যি দুটা আপোনালোকৰ অপশ্যন চাবলৈ পাৰিছে, এই দুটাৰ যিকোনো এটা অপশ্যনত আপোনালোকে ক্লিক কৰি দিব পাৰে। আৰু তাতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে তলফালে স্ক্ৰল কৰিব। তলফালে স্ক্ৰল কৰি আপোনালোকে কোনো ধৰণৰ ইয়াতে কেপচা নম্বৰ আপোনালোকৰ মাৰিব নালাগে। ইয়াতে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে ওপৰত হাউচ চেংচন ভাৰ্চেছ ৱাৰ্ক ক্ৰিয়েশ্যন ইন মনৰেগা। অৰ্থাৎ কি বহুত মানুহৰ ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী এটা ঘৰ হৈ গৈছে, আৰু বহুত মানুহ এনেকুৱা আছে যিসকলৰ ৱাৰ্ক ক্ৰিয়েশ্যন অৰ্থাৎ কি কাম চলি আছে, এনেকুৱা মানুহ বহুত আছে। অৰ্থাৎ ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে এই কেইজন মানুহে ফাইনেলি 2025 বৰ্ষত এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে মই যিটো গাঁও পঞ্চায়ত চিলেক্ট কৰিছিলোঁ সেইটো গাঁও পঞ্চায়তৰ আণ্ডাৰত এই কেইজন মানুহে এই পৰ্যন্ত কিন্তু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ এই পৰ্যন্ত পাবলৈ সক্ষম হোৱা নাই। কিন্তু এই কেইজন মানুহৰ নাম অলৰেডি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত যি তেওঁলোকৰ ফাইনেল লিষ্ট ওলাইছে 2024 আৰু 25 বৰ্ষত এই কেইজন মানুহে ফাইনেলি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা এটা চৰকাৰী
ঘৰ পাবলৈ সক্ষম হ'ব সেই কেইজন মানুহৰ ভিতৰত এই কেইজন মানুহ আছে আপোনাৰ যদি এই লিষ্টত নাম আছে তেতিয়াহ'লে যদি এই পৰ্যন্ত আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰৰ প্ৰথম কিস্তি যি ৩২,৫০০ টকা আছে এই টকাখিনি যদি এই পৰ্যন্ত আপোনালোকে নিজে লাভ কৰিবলৈ সক্ষম হোৱা নাই অতি শীঘ্ৰে ফাইনালি আপুনি পাবলৈ গৈ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰথম যি ৩২,০০০ টকা আছে এই টকাখিনি আপোনালোকে এই বছৰতে অৰ্থাৎ কি ২০২৫ বৰ্ষতে পাব আপোনালোকে এইটো 100% কনফাৰ্ম এনেদৰে আপোনালোকে লিষ্ট ৱাইজ চাব পাৰিব